সকলোকে মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে গৰু বিহু। সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা মোৰ ফালৰ পৰা থাকিল। সকলোৰে বছৰটো ভালে কুশলে যাওক, সকলো ভালে কুশলে থাকক। আৰু এতিয়া ব্লগটো ষ্টাৰ্ট কৰা দেৰিয়ে হৈ গ'ল। মই একদম গা চা ধুই মেলি একেবাৰে মানে ফ্ৰেছ হৈ তাৰপিছত ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আচলতে ৰাতিপুৱাৰ পৰা বহুত বেছি কাম আছিলে, জানেই আৰু গৰু বিহুৰ দিনা কিমান কাম থাকে। আৰু ৰাতিপুৱাই আজি গৰু গা ধোৱা হ'ল, কেনেকৈ ক'ত ধোৱালোঁ সেই সকলোখিনি আপোনালোকক ভিডিঅ'টোত দেখাই থাকিম। ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আৰু আপোনালোকে কেনেদৰে উদযাপন কৰিলে সেই সকলোখিনি মোক ক'ব, কমেণ্ট কৰি জনাব কেনেদৰে গ'ল আপোনালোকৰ ৰঙালী বিহু। আৰু সেয়াই তেন্তে ব'লক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰি দিওঁ। আৰু ভিডিঅ'টো একদম শেষলৈকে চাব। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে প্লিজ এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব। আৰু যদি আপুনি মোৰ চেনেলটো নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাইডতে থকা বেল বটনটো হিট কৰি দিব, তেতিয়া মই দিয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তেন্তে ব'লক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। চ' লেটছ গেট ষ্টাৰ্টেড। তাৰ পাছত আমি আহিলোঁ আমলৰি টোপ পাৰিবলৈ, দেউতা মই আৰু ভাইটি। ফাৰ্ষ্ট এটা আমলৰি টোপ মানে ভাঙিলে, সেইটোত ইমান টোপ নোলালে। নেক্সট আৰু এটা ভাঙিলে দেউতাই, সেইটোত আকৌ টোপ বহুতখিনি ওলালে। মানে আমাৰ চাৰিটাৰ কাৰণে যথেষ্ট হৈছিলে আৰু টোপখিনি। আৰু কষ্টও হয় সেই আমলৰিটো ভাঙিবলৈ। সেইকাৰণে দেউতাই যেনে তেনে অকণমান হ'লেও বিহুত খাব লাগে কাৰণে যেনে তেনে যোগাৰ কৰি উলিয়ালে আৰু। এইটোলে চোৱা নহয় মা আকৌ চাট মাৰ যা, গা ধুব লাগিব না। দি দিয়ক এখনতে দি দিয়ক, দি দিয়ক এইফালে। তিনিটা চাৰিটামান দিম বেছি নিদিওঁ। মানে আগতে আমাক মাহঁতে জেতুকা পিচি দিওঁতে তেতিয়া এনেকৈ ডালিমৰ আগ দিয়া মনত আছে। আৰু মধুৰি আগো দিয়ে, সেইটো মনত আছে। সেইকাৰণে 4-5টামান। এই হাতখন মোৰ গোটেই লেতেৰা হৈ গ'ল, এইখিনি দি দিম। এইফালে এইডোখৰত আমলৰি বাঁহ আৰু পাৰি আছে, এইডোখৰত পাৰি আছে। পইতা ভাত, আলু আৰু পোৰা বেঙেনা পিটিকা, ডিম এটা, আৰু এয়া হৈছে আমলৰি টোপৰ আৰু কণীৰ সৈতে ভাজি। মাছ আছে কিন্তু মাছ নেখাওঁ এতিয়া,
এয়া খামটো বহুত টেষ্টি লাগে খাই আৰু নহৰু হালধি গৰু চাটন 100 এটা শাক 100 এটা আগ এইটো ফাৰ্ষ্ট বহনি নৰসিংহ পাতে তাৰপৰা এইটো পুননোৱা কি পুননোৱা তাৰপিছত হৈছে বৰ মানিমুনি কেইবিধ হ'ল মহি কৰি থাকিলে নহ'ব 3 বিধ 4 বিধ 100 এটা আগে গৰু বিহু দিনা খাব লাগে মহ ওলালে 5 বিধ জিলমিল শাক তোলা জিলমিল 5 বিধ হ'ল জিলমিলৰ আগ ললো ক'তা জিলমিল 5 বিধ আৰু এইটো খাই নহয় মা এইটো কি বুলি কয় এইটো কিবা এটা বুলি কয় যে এইটো হেৰি এইটো কি আছিলে পাহৰি থাকিলোঁ এইটো খাই নি 2 বিধ আজি চব বস্তু খাব পাৰে এইটো কি চুখা শাক ক'ত গজিলে এইডোখৰ আছিলে এইটো আলু গুটিটো লোৱা দিলোঁ 15 তাৰপিছত এইটো কি হেৰি মধুসোলং 17 বিধ শাক আমাৰ ইয়াতে পালোঁ 40টা হৈছে আৰু শাক 42টা হ'ল বোলে শাকৰ আগ আপোনালোকে খাইছে নাই ক'বচোন 100 এটা শাকেৰে ভাজি আমাৰ ইয়াৰ গধূলিৰ কাৰণে মায়ে মই বুটলি আছোঁ দুইজনীয়ে এইখিনি হৈছেনে এতিয়া মায়ে সেই তাৰপৰা কি আগ ছিঙিবলৈ গৈছে এজোপা কি মা সৌৰা গছৰ আগ ইয়াত আমাৰ 80টা হৈ গ'ল শাকৰ আগ 100 এটা ওলাই যাবগৈ ধুনীয়াকৈ পচতীয়া আগ সৌৰা গছৰ আগ এইবিলাক ছিঙি আছেগৈ টা হৈ গ'ল আৰু 101 এটা হ'বলৈ আৰু অলপ বাকী হৈ যাবগৈ আৰু এইখিনি আৰু 2টা আগ লাগে তেতিয়া 100 এটা হৈ যাব 100 হ'লেই আৰু এটা আগ লাগে এই বীজ জলকীয়া জোপা লোৱা এটা আগ ল'লোঁ আৰু এটা আগ পদুনা হৈ গ'ল তাৰপৰা 100 এটা এইফালে দেউতাই জাগৰ কাৰণে এইবোৰ মই চব চিনি নাপাওঁ এইজোপা মতা কেতেকী বুলি কৈছে দেখাইছোঁ এইজোপা ঢেকীয়া যে নিদিয়ে আৰু এইজোপা মতা কেতেকী বুলি কৈছে নুফুলে এইজোপা দিয়ে আৰু পচতীয়া এইটো চিনি পাইছোঁ বিলঙনিটো ক'ত আছে জানো এইখিনি আৰু দিব কিবা কিবি মই দেখাই আছোঁ বাৰু
পাৰোঁ।